मुदिबारि बिटिसि बियाबनि नाप्टिपारा बिसिरिसियाव इउपिपिएल दोलोआ सानसेयावनो मोनथाम एमजिएनरेगा बिथांखि बेखेवदों। प्रमद बर' दैदेननाय बिटिसि सरकारा जौगाथायनि सोरां लाबोनायाव रंजाखांदों इउपिपिएल दोलोनि मावथि सोद्रोमाफोरा। मख'नो गोनांदि 17 बोसोर हाग्रामा महिलारि दैदेननाय बिपिएफ सरकारा सौहैनो हायै 35 नं मुदिबारि बियाबनि गोथौ गामियाव एमजिएनरेगा बिथांखिनि खामानिखौ गंफ्रोमबो बिसिरिसियाव जागायजेनदों। मैया मुदिबारि बियाबनि नाप्टिपारा बिसिरिसनि नाप्टिपारा सानजा खलायगाव बाथौ मन्दिरनि लांगोना जौगाथाय, जाम्फैनि रुगुं आरो 2 नं खलायगावनि आदर्श गामियाव लामा जौगाखां बिथांखिखौ बेखेवनानै होयो। बे हाबाफारियाव 35 नं मुदिबारि बियाबनि ब्लक इउपिपिएलनि आफादगिरि आरो सानजा खलायगाव दखरा बाथौ महासभानि आफादगिरि मंगलु कसारिया। बे बिथांखिखौ बेखेवनानै होयो मुदिबारि टिसिएलसिसिनि लेङाइ आफादगिरि मृखन स्वर्गियारि आरो इउपिपिएलनि सिडब्लिउसिनि सोद्रोमा पंकज हाजरिकाया खौरांगिरिनि सिगाङाव मा फोरमायदों मिथिना लानि। আমাৰ ডেভেলপমেণ্ট ব্লকৰ পৰা জিআৰএছ টকা ভিতৰ কৰি আমাৰ দলৰ ফালৰ পৰা আটাইকেইজন বিষয়ববী আহি এই আঁচনিটো তেখেতসকলে উদ্বোধন কৰিলে। এই ক্ষেত্ৰত আমি আমাৰ ৰাইজ অতি আনন্দিত হৈছোঁ। আশা ৰাখিছোঁ ভৱিষ্যতৰ দিনতো নিশ্চয় তেখেতসকলৰ পৰা আমি এই ধৰণৰ সঁহাৰি পাম আৰু আমি নিশ্চয় আমাৰ হ'বলগীয়া কামখিনি তেখেতসকল জড়িত হ'ব। ইয়াৰ লগতে আজি নাপ্টিপাৰা ভিচিডিচি 3টাকৈ আঁচনি তেখেতসকলে উদ্বোধন কৰিলে। এই 3টা আঁচনিও অত্যন্ত প্ৰয়োজনীয় আছিলে। যিকেইটা আঁচনি ইতিমধ্যে আপোনালোক উদ্বোধন কৰি আহিলে বুলি গম পাওঁ, সেই উদ্বোধন কৰা আঁচনিকেইটাৰ বাথৌ মন্দিৰৰ যিটো ফিল্ড ডেভেলপমেণ্ট, সেই ঠাইত মানে যিহেতুকে ৰাইজৰ এটা বিৰাট ডাঙৰ মানে আস্থাৰ স্থল, সেই স্থলখিনি বেয়া হৈ আছিল। আমি কেইবাবাৰো গৈছোঁ, তাত মাননীয় প্ৰমোদ বড়োচা আহিও মিটিং কৰি গৈছে। সেই ঠাইখন অত্যন্ত ৰাজহুৱা ঠাই যদিও তাৰ উন্নয়ন একো হোৱা নাছিল। গতিকে মই আশা কৰিছোঁ তেখেতসকলে যি এই সুহৃদয়তাৰে তেখেতসকলৰ এটা আঁচনি অন্তৰ্ভুক্ত কৰিছে, এই আঁচনিৰ জৰিয়তে সেই ৰাইজকে উপকৃত হ'ব তথা সেই ৰাইজৰ লগতে আমি উপকৃত হ'ম, ইমানেই মই আশা কৰিছোঁ। হয়, ধন্যবাদ। আমাৰ কলাইগাঁও ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰত নাপ্টিপাৰা ভিচিডিচিৰ অন্তৰ্গত আজি 3টাকৈ মানে এমজিএনৰেগা অধীনত কাম ইনিগ্ৰেশ্যন কৰা হৈছে। পোনপ্ৰথমে কলাইগাঁও বাথৌ মহাসভা প্ৰাংগণত ফিল্ড মেৰামতিৰ কাৰণে যিহেতুকে সেইটো আজি ইনিগ্ৰেশ্যন হৈছে। লগতে নাপ্টিপাৰা টু চাঞ্জোৰা হাইস্কুল যোৱা সংযোগী পথ সেইটো খুবেই জৰাজীৰ্ণ আছিলে। এই জৰাজীৰ্ণ পথটিক আজি মানে শুভ উদ্বোধন কৰা হৈছে আৰু লগতে আদৰ্শ গাঁৱত মানে তেনেকুৱাই জৰাজীৰ্ণ হৈ থকা পথ ইনিগ্ৰেশ্যন কৰা হৈছে। আৰু আগলৈ যিহেতুকে ভিচিডিচি অন্তৰ্গত যিসমূহ কাম আছে কলাইগাঁও ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰত, সেয়া খুব কম দিনৰ ভিতৰতে আকৌ অনগয়িং প্ৰচেষ্টা চলি থাকিব বা হ'ব, সেইটো আমি আশা ৰাখিছোঁ। যিহেতুকে আজি মই কলাইগাঁও ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰত নাপ্টিপাৰা ভিচিডিচিৰ অন্তৰ্গত এই 3টা কাম কাৰ্যসূচীত মানে শুভ উদ্বোধনী থাকি পাই মই নিজকে ধন্য মানিছোঁ। যিহেতুকে 2021, 22, 23 এই বৰ্ষলৈকে আমাৰ কোনো তেনেকুৱা নাপ্টিপাৰা ভিচিডিচিত ৰাস্তাৰ এমজিএনৰেগা আধাৰত মানে কামখিনি পোৱা নাছিলোঁ। বিভিন্ন মানে অনগয়িঙৰ ক্ষেত্ৰত আমাৰ টেকনিকেল কিছুমান প্ৰব্লেমৰ ক্ষেত্ৰত আমাৰ তেনেকুৱা এমজিএনৰেগা আণ্ডাৰত কাম মানে হোৱা নাছিলে। এতিয়া মানে হ'বলৈ আৰম্ভ কৰিছে। এতিয়া মই আশা ৰাখিম আমাৰ এনেকুৱা জৰাজীৰ্ণ হৈ থকা কামসমূহ বা ৰাস্তাসমূহ আমাৰ কলাইগাঁও ডেভেলপমেণ্ট ব্লকৰ টিচিএলচিচি উপাধ্যক্ষ হিচাপে মই মানে চাই আছোঁ, নিৰীক্ষণ কৰি আছোঁ। ইতিমধ্যে আকৌ কেইটামান তেনেকুৱা জৰাজীৰ্ণ পথ আছে, সেইখিনিকো আমি কম দিনৰ ভিতৰতে মানে প্ৰায়ৰিটি কৰি পেলাই এইটো একশ্যন প্লেনতো আছেই, প্ৰায়ৰিটি কৰি পেলাই এইখিনি আমি মানে কামটো অনাৰ ব্যৱস্থাটো আমি খুব সোনকালে কৰিম। যিহেতু ইউপিপিএল দলৰ কৰ্মীসকলে যোৱা প্ৰায় 3টা বছৰ হৈ গ'ল, অলপ বহুত কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল, কোনো আঁচনি কাম হোৱা নাছিল। যিহেতু এতিয়া ইউপিপিএল বা প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰখনে দলৰ কৰ্মীসকলক চাই আৰু সমষ্টি উন্নয়নক চাই যি আঁচনিবিলাক তেওঁলোকে এতিয়া ধাৰিবাগি দিবলৈ আৰম্ভ কৰিছে, এই ক্ষেত্ৰত টিচিএলচি চেয়াৰমেন হিচাপে কি ক'ব? হয়, আচলতে টিচিএলচিচি চেয়াৰমেন হিচাপলৈতো মোক মানে জনসাধাৰণ বা ৰাইজখিনিয়ে বা আমাৰ এই প্ৰাইমাৰী লেভেলৰ যিবিলাক নেকি কৰ্মকৰ্তা লিডাৰ্ছ আছে বা ছাপোৰ্টাৰ্ছ আছে, তেখেতসকলেতো বহুখিনি পাবলৈ বিচাৰে।
কিন্তু কথাটো হৈছে কি এতিয়া আমি ব্লকৰ আণ্ডাৰত যিমানখিনি বস্তু আহে সেইখিনিহে আমি দিব পাৰোঁ এতিয়া আমাক এটা মানে লেভেল এটা বান্ধি দিছে যে 20টাৰ ওপৰত কাম অনগয়িং কৰিব নালাগে বা নোৱাৰে তো তেনেকুৱা এটা আমি মানে বান্ধোনত থাকি পেলাই আমি কামখিনি কৰিবলগীয়া হৈছে এইখিনিতে আমাৰ কৰ্মকৰ্তাসকলৰ কাৰণে বা তেখেতসকলে দাবী কৰা বা ৰাইজসকলে দাবী উত্থাপন কৰা ৰাস্তাবোৰ আমি দিবলৈ পৰা নাছিলোঁ তাৰ বাবে মই ক্ষমা ভিক্ষা পোনপ্ৰথমে তেখেতসকলৰ পৰা মই ক্ষমা মাগিছোঁ কাৰণ আমাৰ কিছুমান টেকনিকেল প্ৰব্লেম থকাৰ ক্ষেত্ৰতে আমি মানে ৰাস্তাৰ কামবোৰ আমি আগুৱাব পৰা নাছিলোঁ যিহেতুকে আমাৰ মধুপুৰী অঞ্চলত গুডউইলৰ মিছনত আমাৰ প্ৰমোদ বড়ো ছাৰৰ নিৰ্দেশনাত বা তেখেতৰ চিন্তাত আমাৰ দিগন্ত বৰুৱা EM মধুপুৰী EM হিচাপে তেখেতে গুডউইলৰ বহুকেইটা ৰাস্তাই কাম কৰি দিছে গতিকে আমাৰ মধুপুৰী ব্লক হিচাপে অলপ উন্নতিও হৈছে ৰাস্তা পথবিলাক ভাল হৈছে কিন্তু তথাপিতো আমাৰ যেহেতুকে তিনিটাকেই ৰাজনৈতিক দল লগ লাগি পেলাই কোৱেলিশ্যন গভৰ্ণমেণ্ট চলাই আছে তো তাৰে আমি UPPL হিচাপে আছোঁ এতিয়া কথা হ'ল আমাৰ নাপ্তিপাৰা VCDC বুলিয়েই নহয় মধুপুৰী VCDCতেই আমাৰ যিবিলাক নেকি UPPL কৰ্মকৰ্তা তেখেতসকলে আমাৰ পৰা বহুত পাবলৈ বিচাৰিছে কিন্তু লাহে লাহেকৈ চৰকাৰৰ তৰফৰ পৰা আমাৰ প্ৰমোদ ছাৰে যিটো নেকি মানে মিছন আৰু ভিজন লৈছে তো লাহে লাহেকৈ এইটো গ্ৰ' হ'বলৈ যাই আছে আমি সেইখিনিকে আশা ৰাখিছোঁ আমাৰ বৰ্তমান পোৱা নোপোৱা সেই বেদনাটো ৰাখি থকা নাই যিহেতুকে সমাজৰ উন্নতি বিচাৰিলে কিছুমান মানে ত্যাগ কৰিবই লাগিব তো ঠিক তেনেকৈ আমাৰ যিসকল নেকি কৰ্মকৰ্তা লিডাৰ্ছ আছে বা VCDC চেয়াৰমেন মেম্বাৰ্ছ আছে তেখেতসকলে ৰাইজক লৈয়ে কামখিনি কৰি আছে আৰু তেখেতসকলে বেছিকৈ বিচাৰি থকা নাই এতিয়া অনাগত দিনত যিহেতুকে আৰু 2টা বছৰ আছে এই 2টা বছৰত আমাৰ চৰকাৰখনৰ যিটো মিছন আৰু ভিজন আছে সেইটো ছাকচেছ হ'লেহে আমাৰ সকলো কৰ্মকৰ্তাসকলে মানে এইটো আনন্দিত হ'ব ইমানে ধন্যবাদ অম্বৰ নেতৃত্বাধীন চৰকাৰৰ দিনত যেহেতু ৰাস্তাটো পালে কেনেকুৱা লাগিছে যে আপোনাৰ হয় ৰাস্তাটো আগৰ পৰা ভালে আছিল তাৰপিছতে আকৌ বৰষুণ দিলে এইখিনি যাব নোৱাৰে মানুহবিলাক আকৌ আমিও যাব নোৱাৰোঁ এনেকৈ ধৰি হেৰি কৰিছে আজি কেনেকুৱা লাগিছে যে ৰাস্তাটো যে ভাল পাইছোঁ আজি হয় ভাল পাইছোঁ লাগিছে হয়